নমস্কাৰ বন্ধুসকল, তো পুনৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আছামিজ টেক্স হয় ইউটিউব চেনেলটোলৈ। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপুনি মাত্ৰ ৩৫ টকাতেই ঘৰতেই পান চেণ্টাৰ খুলিব পাৰিব আৰু আনলিমিটেড পান কাৰ্ড এপ্লাই কৰি টকা উপাৰ্জন কৰিব পাৰিব। তো বলক নহ'লে বেছি সময় অপব্যয় নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আপুনি স্ক্ৰীণত যোনটো হোৱাটছআপ নম্বৰ দেখিছে ইয়াত কণ্টেক্ট কৰিব। হোৱাটছআপ নম্বৰটো মোৰে হয়। ইয়াত কণ্টেক্ট কৰাৰ পিছত আপোনাক মাত্ৰ ৩৫ টকাতে ৰিটেইলাৰ আইডি আৰু পাছপৰ্ট মেছেজত দি দিয়া হ'ব। স্ক্ৰীণত যোনটো দেখিবলৈ পাইছে মেছেজ ঠিক একদম এনেকৈ এটা মেছেজ আহিব আপোনাৰ তাত। মেছেজটো অহাৰ পিছত আপুনি কি কৰিব, মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, আপুনি তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মুখত ঠিক এনেকুৱা এটা পেজ অ'পেন হ'ব। তাৰপিছত আপুনি যোনটো দেখিছে লগ ইন ইমেইল, আপোনাৰ মেছেজ এটা পঠাই দিয়া হ'ব আপোনাৰ মোবাইলত যোনটো মেছেজ গৈছে তাৰ যোনটো ইউজাৰ নেম ইমেইল আইডিটো দিয়া হ'ব সেইটো আপুনি ইয়াত পঠাই দিব। ইয়াত বহাই দিব, দি দিছোঁ। আৰু পাছৱৰ্ডটো আপোনাৰ দি দিয়া যোনটো দিয়া আছে মেছেজত সেইটো আপুনি ইয়াত বহাই দিব। তাৰপিছত আপোনাৰ সন্মুখত ঠিক এনেকৈ এখন পেজ আহিব। ইয়াত আপোনাক আপোনাৰ পেন কাৰ্ডৰ নম্বৰটো দিব দিব। ইয়াত আপোনাৰ পেন কাৰ্ডৰ যোনটো নম্বৰ সেইটো বহাই দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনেকৈ এটা পেজ খোল খাব। পেজ খোল খাই যাব। পেজ খোল কৰাৰ পিছত আপুনি এইটো যোনটো দেখিছে জেনেৰেট আইডি ইয়াত ক্লিক কৰিব। জেনেৰেট আইডি ক্লিক কৰাৰ পিছত কি হ'ব, আপোনাৰ যোনটো UTI PSৰ আইডি ৰিটেইলাৰ আইডি আৰু পাছপৰ্ট সেইটো পঠাই দিয়া হ'ব আপোনাৰ মোবাইলত। আপুনি যোনটো মেছেজ দেখিছে স্ক্ৰীণত চাওক এই মেছেজটো, ঠিক এনেকৈ আপোনাৰ এটা মেছেজ আহিব এনেকৈ UTI ID PSA। তাৰপিছত আপুনি এইটো যোনটো দেখিছে PSA লগইন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনেকৈ এটা পেজ আহিব। আপুনি কিবা ফাৰ্ষ্টত যোনটো দেখিছে আপোনাৰ তাত এটা মেছেজত যোনটো দেখিছে UTI PSA ID আপোনাৰ আইডিটো বহাই দিব। বহাই দিছোঁ আৰু পাছপৰ্টটো বহাই দিব যোনটো আপোনাৰ মেছেজত পাইছে। তাৰপিছত আপুনি যোনটো দেখিছে কেপচাটো যেনেকৈ আছে এনেকৈ বহাই দিব। অলপ ভুল হ'লে আপোনাৰ এইটো নহ'ব। তাৰপিছত লগ ইন বাটনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনেকৈ এখন আহিব। দেখিছে ডিয়াৰ ইউজাৰ ইয়ৰ পাছপৰ্ট হেজ এক্সপায়াৰ্ড কাইণ্ডলি চেঞ্জ পাছপৰ্ট নাও। আপোনাক যোনটো পাছপৰ্ট সেইটো চেঞ্জ কৰিব দিছে। আপুনি প্ৰথমতে কি কৰিব, এণ্টাৰ অল্ড পাছপৰ্ট, আপোনাৰ যোনটো পাছপৰ্ট মেছেজত গৈছিল সেইটো আপুনি বহাই দিব। তাৰপিছত কি কৰিব, এণ্টাৰ নিউ পাছপৰ্ট, আপুনি নতুনকৈ এটা পাছপৰ্ট বহাই দিব। মনত ৰাখিব যাতে পাছপৰ্টৰ প্ৰথম আখৰটো ডাঙৰ ফলাত হয় আৰু পাছপৰ্টটো যাতে 5টা আখৰতকৈ ডাঙৰ হয়। আৰু তাৰপিছত আপুনি যোনটো দেখিছে এট-দ্য-ৰেটটো দি দিব, এটা স্পেচিয়েল কেৰেক্টাৰ দি দিব। আৰু কনফাৰ্ম পাছপৰ্টত আকৌ সেই পাছপৰ্টটো বহাই দিব, আপুনি যোনটো পাছপৰ্ট নিউ পাছপৰ্ট বনাইছে। আৰু কি আপুনি যোনটো দেখিছে ছাবমিট ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাক আকৌ এইটো পেজত লৈ আহিব যোনটো পেজত আছিল আপুনি। তাৰপিছত আপুনি আকৌ এবাৰ কি কৰিব, যোনটো দেখিছে PSA লগইন ইয়াত ক্লিক কৰি দিব। ইয়াত ইউজাৰ আইডিটো আপোনাৰ সেইটোৱে দি দিব যোনটো আছিল আগতে। তাৰপিছত পাছপৰ্টটো আপুনি যোনটো নতুনকৈ বনাইছিল সেইটো দি দিব। তাৰপিছত যোনটো দেখিছে কেপচাটো বহাই দিব যেনেকৈ আছে এনেকৈ। তাৰপিছত লগ ইন যোনটো দেখিছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব, এভেইলেবল কুপন পে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি যোনটো দেখিছে য়েট নট ৰেজিষ্টাৰ্ড উইথ UTI TSL এনেকুৱা পিছত আপুনি ইয়াত ক্লিক কৰি দিব, ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ খোলাব। তাৰপিছত আপুনি যোনটো দেখিছে এইটো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব, আপোনাৰ যোনখিনি ডিটেইলছ আছে সেইখিনি আহি যাব। কি কৰিব, ছাবমিট বটন যোনটো দেখিছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো হৈছে সেইটো যোনটো আপোনাৰ একাউণ্ট সেইটো ছাকচেছফুল হৈ যাব, ৰেজিষ্টাৰ ছাকচেছফুল হৈ যাব। ইয়াত দেখাইছে এনেকৈ দেখাব, চাওক ইউজাৰ সৌৰভ দাস ৰেজিষ্টাৰ্ড ছাকচেছফুলি উইথ UTI TSL। তাৰপিছত এতিয়াৰ পৰা আপুনি পান কাৰ্ড এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি চেনেলটো নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। জয় অসম।